নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ আজি ভিডিঅ'টো মই যিটো কাৰণে বনাইছোঁ প্লিজ আপোনালোকে যোনেও চাইছে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লাগিলে মোৰ চেনেলটো আপোনালোকে ফ'ল' কৰিব বা নকৰিব একো মতলব নাই বা মোৰ যদি আপোনালোকে ইউটিউব চেনেলত চাই আছে আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বা নকৰিব একো মতলব নাই তাতকৈ মানে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আমাৰ অসমত দুটা পাৰ্টি খেলি আছে মানে দুটা পাৰ্টি নহয় আৰু বহুত মানে ক'বলৈ গ'লে নিৰ্দলীয় পাৰ্টি আছে যিবোৰ পাৰ্টি মানে এতিয়ালৈকে আমাৰ মানে অসমত বা গোটেই মানে ভাৰতবৰ্ষত মানে ৰাজত্ব কৰিব পৰা নাই তেনেধৰণৰো বহুত পাৰ্টি আছে তো আজি মই এইটো ভিডিঅ' বনোৱাৰ মানে মেইন উদ্দেশ্য এইটো যে আমি 3000 3500 কিলোমিটাৰ এৰি আমি বেলেগ জেগাত আহি পিনে মানে আমি কাম কৰোঁ হয় নাই তো ইলেকশ্যন সময় আহিলে আমাক 4000 5000 টকা পইচা খৰচ কৰি পিনে গৈ আমাক ভোটটো দিব লাগে হয় নাই তো মই বিজেপি পাৰ্টিক কৈছোঁ আৰু কংগ্ৰেছ পাৰ্টিক কৈছোঁ কথাটো যদি আমাক পইচাটো দিয়ে ইয়াৰ পৰা অহা যোৱা কৰিবলৈ কাৰণে তেতিয়াহ'লে আমি গৈ মানে যোনটো পাৰ্টি পইচা দিব আমাক আহিবলৈ আৰু যাবলৈ কাৰণে আমি সেইটো পাৰ্টিকে গৈ পিনে ভোটটো দিম আৰু 2 নম্বৰ কথা যদি কোনোবা পাৰ্টি নিদিয়ে আমাক পইচা ঠিক আছে বিজেপি পাৰ্টি বা কংগ্ৰেছ পাৰ্টিয়ে যদি আমাক পইচা নিদিয়ে টিকেটৰ অহা যোৱা কৰিবলৈ কাৰণে টিকেটৰ পইচা দিলেও কিন্তু আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে মই এতিয়া টিকেট বুকিং কৰিলেও মানে আমাৰ চিট নাপাম তথাপিও ইমান কষ্ট কৰি নিজৰ খানা খৰচটো নিজৰ পকেটৰে যাব পাৰোঁ একো মতলব নাই কিন্তু টিকেটৰ পইচাটো দিলেই হ'ল ইমান কষ্টত যাম আমি আৰু ভোটটো দি পিনে যে আহিম এইটো আমাৰতো একো লাভ নহ'ব এইটো গমেই পাওঁ আমাৰতো একো লাভ নহ'ব তথাপিও আমি যাম আমাৰ অধিকাৰ এইটো তো আমি যাম ভোটটো দিম আৰু আহিম আমি যোনটো জেগাত কাম কৰোঁ কিন্তু এটা কথা ক'বলৈ গৈছোঁ মই যে যোনটো পাৰ্টিয়ে মানে আমাক টিকেটৰ পইচাটো দিব ইয়াৰ পৰা যাবলৈ আৰু উভতি আহিবলৈ কাৰণে আমি যোনটো জেগাত মানে কাম কৰি আমাৰ নিজৰ মানে ফেমিলি চলাওঁ সেইটো জেগাত ঘূৰি আহিবলৈ কাৰণে সেইটো জেগাত আকৌ আমাৰ নিজৰ কাম ধৰিবলৈ কাৰণে আমাক যদি টিকেটৰ পইচাটো দিয়ে ফ্লাইটৰ টিকেট নালাগে আমাক ট্ৰেইনৰ টিকেট দিলেই হ'ল ট্ৰেইনত যোনটো মানে আমি ভাড়া কৰিবলগীয়া হয় আমাক পইচাটো দিবলগীয়া হয় ফেৰি কৰিবলগীয়া হয় সেই পইচাটো দিলেই হ'ল আৰু বেলেগ একো নালাগে যোনটো পাৰ্টিয়ে মানে আমাক দিব ঠিক আছে সেইটো পাৰ্টিকে গৈ পিনে আমি ভোটটো দিম তো যদি বিজেপি পাৰ্টি বা কংগ্ৰেছ পাৰ্টি কোনো যদি নিদিয়ে তেনেহ'লে বহুত পাৰ্টি এনেকুৱা আছে মানে AJP তাৰপিছত আৰু বহুত কিবা কিবি আছে ন নিৰ্দলীয় পাৰ্টি মানে যিবিলাক মানে পাৰ্টি মানে আমাৰ অসম দেশত বা আমাৰ পুৰা ভাৰতবৰ্ষত মানে ৰাজত্ব কৰিব পৰা নাই এতিয়ালৈকে যিটো ৰাজত্ব কৰি আছে আমাৰ দুটা পাৰ্টি আছে বিজেপি পাৰ্টি আৰু কংগ্ৰেছ পাৰ্টিয়ে ৰাজত্ব কৰি আছে এতিয়া গোটেই মানে ভাৰতবৰ্ষত তো মই সেইটো পাৰ্টিকে গৈ পিনে দিম যোনটো পাৰ্টিয়ে মানে মোক পইচা দিব অহা যোৱা কৰিবলৈ কাৰণে আৰু যদি কোনোৱে পাৰ্টি যদি নিদিয়ে পইচা তেনেহ'লে মই গৈ চিধা নিৰ্দলীয় পাৰ্টিক ভোটটো দিম তো আপোনালোকে প্লিজ যদি ভিডিঅ'টো চাই আছে ফেচবুকত বা ইউটিউব চেনেলত তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব যাতে আমাৰ যিমান মানে হেৰি আছে ভাই আছে বন্ধু আছে বাই আছে ভণ্টি আছে যিবিলাক মানে বাহিৰত মানে অসমৰ পৰা বাহিৰত আহি কাম কৰে আৰু গৈ পিনে ভোটৰ সময়ত যে যাবই লাগিব আৰু ভোটটো দিবই লাগিব সেইটো কাৰণে মই সেই ভিডিঅ'টো বনাইছোঁ বাহিৰত আহি আকৌ ভোটৰ কাৰণে আমাক যাবলগীয়া হয় ইমানখিনি টকা পইচা খৰচ কৰি পিনে 5000 টকা পইচা খৰচ কৰিবলগীয়া হয় যাবলৈ 5000 টকা খৰচ কৰিবলগীয়া হয় আহিবলৈ মোটামুটি 10000 টকা পইচাটো আমি আমাৰ দুমাহ কিছুমানটো যদি ল' মিডিল ক্লাছৰ যদি মানে ল' ক্লাছৰ আৰু মিডিল ক্লাছৰ যদি মানুহ থাকে তেতিয়াহ'লে 10000 টকাটো আৰামকৈ দুমাহ মানে ঘৰখন চলাবলৈ কাৰণে কাফি আছে ঠিক আছে ন তো মই সেইবিলাকৰ কথাই কৈছোঁ ময়ো মিডিল ক্লাছ ল' ক্লাছৰ মানুহে হয় তো সেইটো কাৰণে কৈছোঁ যে আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে যিবিলাক মানে আমাৰ মন্ত্ৰী MLA সিহঁতৰ ওচৰলৈ এই ভিডিঅ'টো যায় আৰু আমাক অহা যোৱা কৰাৰ টিকেটৰ দামটো দিয়ে তো ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব আৰু চেনেলত যদি নতুন আছে তেতিয়াহ'লে আপোনাৰ ওপৰত কথা মই আগতে কৈছিলোঁ আপোনালোকক যদি ভাল লাগে তেতিয়াহ'লে এটা ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি মন নাই তেতিয়াহ'লে প্লিজ কিন্তু এটা কথা মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে খালি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব ধন্যবাদ